মৰ্নিং এভৰিৱান, মই চিম্পী বৰুৱা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোত। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই আন এটা ব্লগ লৈ আপোনালোকৰ আগত আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। আৰু ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল দ্য নেক্সট মিল। আজি গতিকে পলম নকৰি আহক আমি চাওঁ আমাৰ আজিৰ ৰেচিপিটো। চ' ফাৰ্ষ্টতে আমি আমাৰ ব্ৰেকফাষ্ট কৰি লওঁ। আজি মোৰ ব্ৰেকফাষ্টত আছে একদম চিম্পল ব্ৰেড আৰু জেম। এয়া হৈছে পাইনএপল জেম। এয়া মই লগাই লৈছোঁ, লগাই মেলি খাই লওঁ। তাৰপিছত আমি বনাম আজি হাঁহৰ মাংস, লগত আপোনাৰ আছে মাছৰ পিটিকা। মাছ মানে মই পুৰি কিনে পিটিকা কৰিম। পুৰি অ'ভেনত পুৰি আদা ৰচুন যিমানবিলাক আছে চব অ'ভেনত দি কিনে তাৰপিছত পুৰি কিনে পিটিকা কৰিম। গতিকে চাই থাকক মোৰ চেনেলটো। চ' আজি আমাৰ ব্ৰেকফাষ্টটো একেবাৰে চিম্পল আছিলে। ব্ৰেড আৰু গাখীৰ, তাৰপিছত আৰু এয়া হৈছে পানী, গৰম পানী। চ' এইখিনি খাই এতিয়া মই নেক্সট ৰেচিপিও বনাম। আমাৰ নেক্সট ৰেচিপিটো হৈছে আজি হাঁহ মাংস। হাঁহ মাংসটো কেনেকৈ বনাওঁ আপোনালোকে চাব পাৰিব। চ' মই এইখিনি তেতিয়ালৈকে খতম কৰি লওঁ, তাৰপিছত আমি যাওঁ আমাৰ নেক্সট ৰেচিপিটোত। আৰু এয়া হৈছে আমাৰ ঘৰৰ অকণমানি ফুল, বেছিকৈ নাই। বহুত কেইটামান গছ বহুত জপা হৈ গৈছিলে, কিন্তু গৰমৰ কাৰণে মায়ে কাটি দিলে। চ' গতিকে আহক আজি আমাৰ ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ। এতিয়া পোনপ্ৰথমে মই পেনখন গৰম কৰি ল'লোঁ, আৰু গৰম হৈ থকা পেনখনত মই মিঠাতেল অলপমান দি অলপমান ল' ফ্লেম কৰি দিছোঁ। আৰু অলপমান গৰম হয় মানে মই মোৰ ইনগ্ৰিডিয়েণ্টছখিনি ৰেডি কৰি ল'লোঁ। এতিয়া এইখিনি ইনগ্ৰিডিয়েণ্টছত আছে শুকান জলকীয়া, তাৰপিছত গুটি জালুক, তাৰপিছত ইলাচি আৰু লং, এইবিলাক চব মই তিয়াই থৈ দিছিলোঁ। তাৰপিছত এয়া হৈছে আদা ৰচুন, এয়া পিঁয়াজ, আৰু এয়া হৈছে আলুটো মই নাভাজোঁ, আলুটো মই এনেকৈ দিম। জেনেৰেলি মই যদি চিকেন বনাওঁ তেতিয়া বাৰু আলু দি দিওঁ, কিন্তু এতিয়া নিদিওঁ। আৰু এয়া হৈছে গোটেইখিনি গৰম মছলা আৰু প্লাছ আদা ৰচুন যিবিলাক মই তিয়াই থৈ দিছিলোঁ। এতিয়া মই এইখিনি ভালকৈ পিচি ল'লোঁ। মোৰ পেনখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি টুকুৰা কাটি থৈ দিছিলোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। এইখিনি ভালকৈ ডিপ ফ্ৰাই কৰিব লাগিব, কাৰণ পিঁয়াজখিনি যেতিয়া ডিপ ফ্ৰাই হৈ যাব তেতিয়াহে আমি মাংসটো দিব পাৰিম মানে। সেইটো কাৰণে মই এতিয়া অলপমান ডিপ ফ্ৰাই কৰি লৈছোঁ, যাতে ভালকৈ ভাজ খাই যায়। এতিয়া মোৰ পিঁয়াজখিনি ভাজ খাই যোৱালৈকে মই এই বাতিটোত 2 চামুচ ৰেড চিলি পাউডাৰ লৈছোঁ আৰু হালধি ল'ম। আৰু এইখিনি ধুনীয়াকৈ অলপমান পানী দি কিনে গুড়ি কৰি ল'ম, মানে অলপ পেষ্ট বনাই ল'ম। আপোনালোকে এইটো অপশ্যনেল হয়, আপোনালোকে এইটো যদি মন যায় তেতিয়াহ'লে মানে পানীৰ পেষ্ট নকৰাকৈ আপোনালোকে দিবও পাৰে ডাইৰেক্ট কেৰাহীত, মানে মছলাখিনি আৰু। কিন্তু মই এনেকৈ দিম, কাৰণ এনেকৈ দিলে অলপ ভালকৈ ব্লেণ্ড হৈ কিনে ধুনীয়াকৈ মিল খাই যায়। সেইটো কাৰণে মই এইখিনি ভালকৈ পেষ্ট কৰি ল'লোঁ। আৰু এয়া দেখিছে মোৰ পিঁয়াজখিনি অলপমান ডাৰ্ক ব্ৰাউন হৈছে, গতিকে আৰু অলপমান ভাজি লওঁ। সেই অলপমান ভজাৰ পিছতে মই এই পেষ্টখিনি দি দিম। আৰু এয়া হৈ গ'ল মোৰ পেষ্ট ৰেডি। এতিয়া মই এই পেষ্টখিনি এই পিঁয়াজখিনিত দি দিম আৰু ভালদৰে ভাজি ল'ম। মোৰ পিঁয়াজখিনি আৰু যিখিনি মই ৰেড চিলি পাউডাৰ আৰু হালধি দিছিলোঁ সেইখিনি অলম'ষ্ট সিজি গ'ল। এতিয়া মই ইয়াত পিচি থোৱা আদা ৰচুন, তাৰপিছত যিখিনি গৰম মছলা আছে, গৰম মছলাখিনি মই আগতেই দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। আৰু যেতিয়া ভাজা হৈ যাব, গোটেইখিনি যেতিয়া সিজি যাব, তেতিয়াহে মই মাংসখিনি দিম। এইটো আপোনালোকে হয়তো আদা ৰচুন বা গৰম মছলাখিনি পিছতো দিব পাৰে, কিন্তু মই আগত দিছোঁ। আৰু এয়া হৈছে আমাৰ হাঁহ মাংস, আজিৰ হাঁহ মাংস। এই হাঁহ মাংসখিনি মই ধুনীয়াকৈ ধুই লৈছিলোঁ। এয়া দেখিছে হাঁহ মাংস। এতিয়া এইখিনি মই এই পেষ্টখিনিত দি দিম। অলপমান ভাজি লৈছোঁ, অলপমান ভাজি কিনে তাৰপিছত মই ধুনীয়াকৈ মাংসখিনি ইয়াত দি দিম। এয়া দেখিছেনে মোৰ গোটেইখিনি মছলা ধুনীয়াকৈ সিজি গ'ল, ডাৰ্ক ব্ৰাউনেই হৈ গ'ল বাৰু। এতিয়া মই ইয়াত ধুই থোৱা মাংসখিনি এইখিনি ইয়াত ধুনীয়াকৈ দি দিম আৰু ভালকৈ ফ্ৰাই কৰিম। আৰু এইখিনিতে কৈ দিওঁ, হাঁহ মাংস যেতিয়া বনাওঁ তেতিয়া মই ঢাকনিখন নিদিওঁ, মানে লিডখন নিদিওঁ, কাৰণ লিডখন দিলে যিটো হাঁহ মাংসৰ এটা স্মেল থাকে, সেই স্মেলটো অলপমান থাকি যায়। সেইটো কাৰণে মই আজি একদম লিডখন নিদিওঁ, মানে লিড নিদিয়াকৈ বনাম। যেতিয়া হৈ যাব, একেবাৰে সিজি যাব, আধা সিজা হৈ যোৱাৰ পিছতহে মই মানে যেতিয়া 70% মান হ'ব তেতিয়াহে মই লিডখন দিম। কাৰণ হাঁহ মাংসখিনি আপোনালোকে যিমান ভাজিব সিমানেই তাৰ স্মেলটো নাইকিয়া হৈ যায় আৰু খাবলৈ বেছি ভাল হয়।
এয়া দেখিছেনে মাংসখিনি ভাজি থকাৰ পিছতে বহুত তেল ওলাবলৈ ধৰিছে আৰু মই যিমান ভাজিম সিমানেই তেল ওলাব আৰু এয়া কালাৰটো অলপমান চেঞ্জ হৈছে আগতকৈনো কাৰণ অলপমান আগত যেতিয়া মই প্ৰথম দিছিলোঁ তেতিয়া অলপমান ৰেড হৈ আছিলে এতিয়া কালাৰটো অলপমান ব্ৰাউনলৈ আহিছে আৰু মই এই মাংসখিনি তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ কালাৰটো মানে ব্ৰাউনৰ পৰা ব্লেক হৈ নাযায় কাৰণ হাঁহ মাংসটো যেতিয়া ব্লেক হৈ যায় তেতিয়াহে খাই ভাল লাগে ন এতিয়া মই আপোনালোকক তেল দেখাম ইয়াৰ পৰা অলম'ষ্ট কিমান তেল ওলালে মই ভাজাৰ পিছত এইখিনি তেল ওলাইছে দেখিছে এয়া তেল হয় যিখিনি হাঁহ মাংসৰ প্লাছ মই যিমান তেল দিছিলোঁ তাৰ পৰা ওলাইছে মানে মাংসখিনিৰ পৰা বহুতেই ওলাইছে বাৰু এতিয়া মই এই তেলখিনিতে ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে ক'লা হৈ নাযায় আৰু এতিয়া মই নিমখ দি দিছোঁ নিমখ আপোনালোকে অনুমান মতে দিব পাৰিব আৰু নিমখটো মই লাষ্টত দিছোঁ আৰু এয়া হৈছে জিৰা ধনিয়া এতিয়া মই এই জিৰা ধনিয়াখিনি মই ভালদৰে পিচি ল'ম পিচি কিনে তাৰপিছত দিম একেবাৰে লাষ্টত মানে হাঁহ মাংসত সদায় লাষ্টত মছলাটো দিব লাগে তেতিয়া টেষ্টটো বেছি ভাল হয় এয়া দেখিছে মই গোটেইখিনি পিচি ল'লোঁ ধুনীয়াকৈ এতিয়া এইখিনি মই একেবাৰে লাষ্টত মোৰ যেতিয়া মাংসখিনি ভাজা হৈ যাব তেতিয়া দি দিম এতিয়া মই ইয়াত কাটি থোৱা আলুখিনি ইয়াত দি দিম আলুকেইটা অলপমান ডাঙৰকৈ দিছোঁ প্ৰায় মই সৰুকৈ দিওঁ বাৰু কিন্তু ইয়াত অলপ ডাঙৰকৈ দিছোঁ কাৰণ ভাজা হৈ যোৱাৰ পিছত যেতিয়া অলপ মানে কোমোৰা নাই ন সেইটো কাৰণে আলু দিয়ে আমি কাম চলাই ল'ম আজি এতিয়া এইখিনি ভাজি লওঁ আপোনালোকে দেখিছেনে মন কৰক অথনিতকৈ কালাৰটো অলপমান বেছি ডাৰ্ক ব্ৰাউন হৈছে এতিয়া মই যেতিয়ালৈকে ভাজিম যেতিয়ালৈকে ক'লা নহয় আৰু যিহেতু মোৰ মাংসখিনি আধা সিজি গ'ল সেইটো কাৰণে মই এতিয়া ইয়াত লিডখন দি দিছোঁ যাতে ই ভালকৈ সিজি যায় আৰু এতিয়া একেবাৰে শেষত মই পিচি থোৱা জিৰা ধনিয়া যিখিনি পিচি থৈছিলোঁ সেইখিনি একেবাৰে লাষ্টত দি দিম কাৰণ জিৰা ধনিয়াটো আপোনালোকে যিমান দেৰিকৈ দিব সিমানেই ধুনীয়াকৈ হাঁহ মাংসখিনি খাবলৈ ভাল হয় এতিয়া মাংসখিনি প্ৰায় ক'লা হৈ গ'ল দেখিছেনে পূৰা ক'লা হৈ গ'ল সেইটো কাৰণে মই এতিয়া ইয়াত গৰম পানী অলপমান উতলাম তাৰপিছত এই গৰম পানীখিনি মই ইয়াত দি দিম ইয়াত দেখিছে গৰম পানী উতলি গ'ল এতিয়া মই এই গৰম পানীখিনি মই মাংসটো অলপমান গ্ৰেভি বনাম কাৰণে এই গোটেইখিনি ইয়াত দি দিছোঁ যাতে অলপমান গ্ৰেভি হয় আমাৰ ইয়াত কোমোৰা নাই কিন্তু আলু দিছোঁ সেইটো কাৰণে অলপ পানী লাগিব গৰম পানী দিব ঠাণ্ডা পানী কেতিয়াও নিদিব কাৰণ ঠাণ্ডা পানী দিলে আমি যিটো মাংস বনাওঁ তাৰ টেষ্টটো গুচি যায় সেইটো কাৰণে সদায় যিমান পাৰে মাংসত গৰম পানী দিবলৈ চেষ্টা কৰিব আমাৰ মাংসখিনি প্ৰায় হৈ গ'ল এতিয়া মই এইখিনি উতলাই দিম 5 মিনিটমান তাৰপিছত আমাৰ মাংস ৰেডি হৈ যাব আৰু এয়া হৈ গ'ল আমাৰ হাঁহ মাংস ৰেডি এয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈ গ'ল অথনিৰ পৰা এতিয়া যেতিয়া মই পানীখিনি দি দিলোঁ পানীখিনি দিয়াৰ লগে লগে কালাৰটো আৰু অলপ বেছি ভাল হৈ গ'ল আৰু একেবাৰে শেষত মই ইয়াত দি দিছোঁ কেঁচা জলকীয়া দুফাল কৰি যাতে কেঁচা জলকীয়াৰ যিটো ফ্লেভাৰ আছে সেইটো হাঁহ মাংসখিনি আৰু ধুনীয়াকৈ হৈ যায় চ' এয়াই হৈ গ'ল আমাৰ আজি হাঁহ মাংস আৰু আলুৰ ডিছ আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে আৰু যদিহে আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে ইন ফিউচাৰ আপোনালোকে আৰু ভিডিঅ' চাব পাৰে আৰু এতিয়া মই বনাম এবিধ মাছৰ চাটনি সেই মাছৰ চাটনিটোৰ কাৰণে এতিয়া লাগিব মোক ফইল পেপাৰ গতিকে মই ফইল পেপাৰটো ভালকৈ এৰাই পিনে যোনখন মোৰ ট্ৰে আছে অভেনৰ ট্ৰেখনত মই ভালকৈ ৰেপ কৰি ল'ম বেছি নালাগে আমাক ফইল পেপাৰ অলপমান হ'লে হ'ব এতিয়া মই এই ফইল পেপাৰখিনি এইখন যোনখন ট্ৰে অভেনৰ ট্ৰে সেই অভেনৰ ট্ৰেখনত ভালকৈ ৰেপ কৰি ল'ম যাতে বস্তুখিনি যিখিনি মানে মাছৰ যিটো তেল থাকে সেই তেলটো যাতে এই ফইল পেপাৰখনতে পৰি যায় আৰু এনেকৈ মই ভালদৰে গোটেইটো ৰেপ কৰি ল'লোঁ এতিয়া মই এনেকৈ ৰেপ কৰি কিনে যিখিনি মাছ আৰু ৰচুন আৰু জলকীয়া মই ৰেডি কৰি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম আৰু এয়া হৈছে মোৰ ইনগ্ৰিডিয়েণ্টছখিনি এয়া হৈছে মাছ এয়া হৈছে জলকীয়া আৰু এয়া হৈছে অলপমান আদা ৰচুন বেছি আদা ৰচুন নালাগে কাৰণ মাছ মই একেবাৰে কমকৈ লৈছোঁ এয়া মই দি দিছোঁ এনেকৈ দি মেলি ইয়াক ধুনীয়াকৈ ৰ'ষ্ট কৰি দিম একেবাৰে অলপ দিছোঁ বেছিকৈ নাই দিয়া কাৰণ আমি মানুহ বেছি নাই সেইটো কাৰণে অকল 4টা মাছ দিছোঁ 4টা মাছ নহয় 4টা টুকুৰা মাছ দি দিছোঁ ৰ'ষ্ট কৰিম এতিয়া এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল এতিয়া মই এইখিনি ডাইৰেক্ট গৈ কিনে অভেনত ভৰাই দিম মই আগতে ইয়াক 10 মিনিটছৰ কাৰণে প্ৰিহিট কৰি থৈছিলোঁ সেই প্ৰিহিট কৰাৰ কাৰণে অলম'ষ্ট গৰম হৈ আছে এয়া দেখিছে অলপমান ব্ৰাইটনেছটো হেৰি হৈ গৈছে ন এয়া চাওক মই প্ৰিহিট কৰি থৈছিলোঁ 180 ডিগ্ৰী চেলচিয়াছত এতিয়া অকল 2 মিনিটছ আছে 2 মিনিটছলৈ মই নৰখোঁ এতিয়া অলম'ষ্ট গৰম হৈ গ'ল সেইটো কাৰণে মই এই ট্ৰেখন ইয়াত ভৰাই দিম
এয়া হৈ গ'ল 2 মিনিট বাকী আছে 180 ডিগ্ৰী চেলচিয়াছত মই প্ৰিহিট কৰি লৈছিলোঁ আৰু মই এতিয়া ষ্টপ কৰি দিম ষ্টপ কৰি কিনে এয়া হৈছে ফাংচন যিহেতু মই প্ৰিহিটত থৈ দিছোঁ এতিয়া মই প্ৰিহিটৰ পৰা মই যাম ৰোষ্টত মানে যিহেতু মই ৰোষ্ট কৰিম সেইটো কাৰণে ৰোষ্টত যাম এয়া হৈছে বেক এয়া হৈছে ব্ৰইল এয়া হৈছে কুকিজ ৰোষ্ট এতিয়া আমি ৰোষ্ট কৰিম কাৰণে ৰোষ্টত 60 মিনিটছ লাগিব গতিকে মই এতিয়া দি দিম 60 মিনিটছ আকৌ মোৰ ভুল হৈ গ'ল এইটো মানে টিপুতে সদায় ভুল হৈ যায় মোৰ অলপমান ব্ৰাইটনেছটো কমটি আহিছে ইয়াত সেইটো কাৰণে ধৰিব পৰা নাই এয়া আমাৰ ফাংচনটো হৈ গ'ল এতিয়া মই এনেকৈ লিডখন খুলি মই ইয়াত যিখন ট্ৰে আছে সেই ট্ৰেখন ভৰাই দিম আৰু 60 মিনিটছৰ কাৰণে ইয়াক ভালদৰে ৰোষ্ট কৰিব দিম বহুত গৰম হৈ আছে ট্ৰেখন ওলাব নোৱাৰি মানে মই প্ৰিহিট কৰি থৈ দিছিলোঁ যে সেইটো কাৰণে বিৰাট গৰম হৈ আছে এতিয়া মই কাপোৰখন দি ধৰি ল'ব লগা হৈছে এতিয়া মই এইখন ট্ৰে ইয়াত একেবাৰে মাজৰ যোনটো মানে হেৰি আছে সেইটোত দিম কাৰণ ওপৰত দিলে বেছিকৈ সিজি যাব আৰু তলত দিলেও মানে অলপ কমটিকৈ সিজিব সেইটো কাৰণে সদায় অভেনত মানে কিবা এটা বস্তু যদি ৰোষ্ট কৰোঁ ন এনেকৈ ট্ৰে দি কিনে তেতিয়া সদায় মাজৰ খাপটো দিব লাগে মানে তেতিয়া মানে ওপৰৰ পৰাও বস্তুটো হিটটো পায় আৰু তলৰ পৰাও হিটটো পায় মানে ইয়াত দেখিছে মই অলপ জুম কৰি দেখাই দিছোঁ এতিয়া মই ইয়াত ফাংচনটো ষ্টপ কৰি থৈছিলোঁ এতিয়া মই এইটো ষ্টাৰ্ট কৰি দিম আৰু এয়া হৈ গ'ল মোৰ ৰোষ্ট কৰি থোৱা যিবিলাক মই ৰোষ্ট কৰিছিলোঁ তাৰ হৈছে ৰচুন তাৰপিছত মাছ আৰু এয়া হৈছে জলকীয়া তাৰপিছত এই গোটেইখিনি এতিয়া মই ভালদৰে পিচি ল'ম মানে চাটনি বনাম ন সেইটো কাৰণে ভালদৰে পিচি ল'ম আৰু এতিয়া পিচিবলৈ মই এটা সৰু গ্লাছ লৈ লৈছোঁ সেই সৰু গ্লাছটোত মই এই আদা ৰচুনখিনি ৰোষ্ট কৰি থোৱা আদা ৰচুন তাৰপিছত এয়া হৈছে একদম ৰোষ্ট কৰি থোৱা জলকীয়া এই জলকীয়াখিনি পূৰা ৰোষ্টেড হৈ গ'ল পূৰা শুকান মানে হৈ গৈছে তাৰপিছত এতিয়া এই গোটেইখিনি মই ভালদৰে পিচি ল'ম এতিয়া মই মাছটো নিদিওঁ কাৰণ মাছটো দি দিলে এতিয়া গোটেইখিনি গুড়ি হৈ যাব সেইটো কাৰণে মই অকল এই দুটা ইনগ্ৰিডিয়েণ্টছে মই ভালকৈ পিচি ল'ম এইটো হৈছে খুন্দনা এতিয়া মই খুন্দনাটোত ভালদৰে পিচি ল'ম পিচি কিনে যেতিয়া মোৰ গোটেইখিনি পিচ খাই যাব তেতিয়াহে মই মাছ যিখিনি আছিলে ৰোষ্টেড মাছ সেইখিনি দি দিম আৰু এয়া মোৰ খুন্দা হৈ গ'ল ভালদৰে পিচ খাই গ'ল দেখিছেনে এয়া গোটেইখিনি গুড়ি হৈ গ'ল এতিয়া এই গুড়ি হৈ থকা আদা ৰচুন আৰু জলকীয়াৰ পেষ্টটোত এতিয়া মই এইখিনি মাছখিনি এৰাই ল'ম কাইটে চাইটেতো দিব নোৱাৰিম সেইটো কাৰণে এই একদম সৰু সৰু মাছ হয় এইবিলাক লোকেল মাছ হয় কাইটকেইটা ভালকৈ এৰাই ল'ম তাৰপিছত ভালদৰে গোটেইটো চাটনি বনাই দিম আমাৰ গোটেইখিনি মাছৰ পৰা কাইটখিনি মই এৰাই দিলোঁ এতিয়া এই মাছখিনি মই পিচি থোৱা আদা ৰচুন আৰু যিখিনি জলকীয়াৰ পেষ্ট আছিলে সেই জলকীয়াৰ পেষ্টটোত মই এতিয়া গোটেইখিনি দি দিম আৰু ভালদৰে চাটনি বনাই ল'ম এয়া দেখিছে গোটেইখিনি হৈ গ'ল আৰু মই এতিয়া এই খুন্দনাত ভালকৈ পিচি দিম অলপমান পিচি দিলে হ'ব বেছিকৈ নালাগে আৰু আমাৰ মাছৰ চাটনি ৰেডি এয়া হৈছে মাছৰ চাটনি দেখিছেনে কিমান ভাল লাগিছে পূৰা গুড়ি গুড়ি হৈ গ'ল মানে পূৰা ফাইনকৈ পিচা হৈ গ'ল নহয় চাটনি দিয়া হৈ গ'ল মানে আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিলোঁ ইয়াত নিমখ অলপমান দিব বেছি নিমখ দিলে বাৰু বেছিকৈ বেয়া হৈ যাব আৰু মইতো এই চাটনিটো জ্বলা হ'বলৈ মই কি কৰিম এতিয়া এইখিনি হৈছে ভোট জলকীয়া সেই ভোট জলকীয়াৰ তেলটো দি দিছোঁ কাৰণ চাটনি সদায় জ্বলা হ'লে ভাল লাগে ন সেইটো কাৰণে মই ভোট জলকীয়াৰ তেল দিছোঁ গোটেই জলকীয়াটোতো দিব নোৱাৰোৱেই কাৰণ খাবই নোৱাৰিম একেবাৰে খাব নোৱাৰিম মানে সেইটো কাৰণে একেবাৰে অলপমান কমটি তেলত দি দিছোঁ এয়া দেখিছে মাছৰ চাটনি আমাৰ ৰেডি হৈ গ'ল আৰু এনেকৈয়ে মই আজি মোৰ থালিখন সজাবলৈ চেষ্টা কৰিলোঁ এয়া হৈছে থালি আৰু ইয়াত হাঁহৰ মাংসৰ লগত মই মাছৰ পিটিকা যিটো লোকেল মাছ আছিলে সেই মাছৰ পিটিকাৰ লগত বনাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে প্লিজ টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আশীৰ্বাদৰ মোৰ বহুত প্ৰয়োজন কাৰণ আপোনালোকে যেতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া মই আৰু ইন ফিউচাৰ আৰু এনেকৈ ভিডিঅ'ছ বনাব পাৰিম আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে চ' থেংক ইউ বি ছেফ আকৌ এবাৰ লগ পাম মোৰ পুনৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈ আহোঁ বাই বাই